হেৰা তোমাৰ টিভি চাই হ'ল যদি চাহ একাপ বনোৱাচোন। ৰবাচোন মোক নিয়ৰৰ ফুল চিৰিয়েলখন চাই ল'ব দিয়া। তুমি যে এই চিৰিয়েলত ব্যস্ত হৈ আছা, মাজনী ক'ত? মোবাইলত কিবা স্কুলৰ চাই আছে। তুমি তাইক মোবাইলটো দি টিভিত ব্যস্ত হৈ আছা। এই লকডাউন হোৱাৰ পৰা ল'ৰা ছোৱালীবোৰৰ মোবাইলটো নিদিলেও নহয়, দিলেও সিহঁতি স্কুলৰ কামেই কৰে নে কি কৰে সিহঁতিহে জানে আৰু দেই। ৰবাচোন মোক চিৰিয়েলখন চাই ল'বলৈ দিয়া। যোৱা 9টা বাজিলে আৰু ভাত বনোৱাগে যোৱা। তোমাক যদি ইমান খকে ধৰিছে তুমিয়ে কেলে নবনোৱা? কি ক'লা? মই ভাত বনাম? দিনৰ দিনটো ডিউটি কৰি এতিয়া তোমাক ভাত বনাইও খুৱাব লাগিব হা? তুমি যদি কেতিয়াবা মোৰ দুখ বুজিলা হয়, দিনটো মোবাইল টিভিত ব্যস্ত থাকিবা, সময়ত চাহ একাপ নাপাওঁ, সময়ত ভাতকেইটা নাপাওঁ। মই দিনটো ঘৰত গেবাৰি খাটি এতিয়া টিভিটো অকণমান চালেও আপোনাৰ চকু হ'লনে আৰু তোমাৰ? প্ৰভু, এইজনী লগত আৰু নোৱাৰিছো আৰু। প্ৰভু লৈ যোৱা মোক এই সংসাৰৰ পৰা সোনকালে। নহয় প্ৰভু, আপুনি মোকহে প্ৰথমে মাৰি নিয়ক। মোৰ কোনোদিনে সুখ নহ'ল। সদায় কাজিয়া কৰি জীয়াই থাকিব মন নাই আৰু প্ৰভু, তেওঁতকৈ আগতে মোকহে নিয়ক। নহয় প্ৰভু, মোকে উঠাই নিয়ক। মই নাথাকিলেহে যদি তাইৰ অকণমান সুখ হয়। নহয় প্ৰভু, মোকে উঠাই নিয়ক। মোৰ অনুৰোধটো উঠাই লৈছোঁ প্ৰভু, প্ৰথমে তেওঁকে উঠাই নিয়া। তেওঁৰ অনুৰোধটো নাৰাখিলে আকৌ তেওঁ মনতে দুখ পাব নহয়। মোৰনো কি আৰু, থাকিম আৰু যেনে তেনে দুখে কষ্টৰে।